নমস্কাৰ, মই ৰেৱজিত ৰাজ। সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আজি অসমৰ যি কৰোণা ভাইৰাছৰ যি আতংক, সমগ্ৰ অসমবাসীয়ে ঘৰতে আছে আৰু এইটো এটা খুব ভাল লক্ষণ, শুভ লক্ষণ। আজি ময়ো ঘৰত আছোঁ। ঘৰতে থাকক, সুস্থ থাকক। আৰু মোৰ সংগীত অনুৰাগীসকললৈ মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যিহেতু মই ঘৰত আছোঁ আৰু ইয়াৰ পৰাই আপোনালোকক যি গীত গোৱাৰ যি মোৰ চেষ্টা, এই চেষ্টাৰ আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব আৰু লগতে মোৰ সমূহ ফেন্স ক্লাবৰ যিমানখিনি অনুৰাগী আছে, সকলো অনুৰাগীলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আপোনালোকে জানে যে এই দুদিনৰ সময়তো যি আমাৰ বাপতিসাহোন ৰঙালী বিহু আহিছে আৰু আমিও এই ৰঙালী বিহুৰ যি ঐতিহ্য, এই ঐতিহ্য পৰম্পৰা আমি ৰক্ষা কৰিবলৈ লাগিব। আৰু আমি যিহেতু অসমীয়া, নহ'লে আমাৰ জাতি কৃষ্টি সদায় ধ্বংস গৰাহলৈ গৈ থাকিব। সেইকাৰণে আপোনালোকৰ মাজলৈ আহিছোঁ দুই এটা গীত গাবলৈ বিহু। আৰু যদি দেখিছে, আজি মোৰ কান্ধত মই নিজে ঢোল বজাইছোঁ আৰু মোৰ লগত আছে এয়া পেঁপাও বজাইছোঁ। আৰু যিহেতু মই বিহু গাওঁ, আগৰ পৰাই বিহুগীত গাই মই মোৰ সংগীত যাত্ৰা আৰম্ভ কৰিছিলোঁ, সেইকাৰণে এই বিহুগীতৰ জৰিয়তে আপোনালোকৰ যি ভালপোৱা, মৰম, আশীৰ্বাদ সদায় এনেকৈ থকাটো মই বিচাৰোঁ। আৰু সেইকাৰণে এনেদৰে আহিছোঁ লাইভত, ইয়াত ঢোল বজাইছোঁ। এটা বিহুগীত গাম। মাজতে সকলো অনুৰাগীয়ে কয় যে বিহুগীত গাব লাগে, গাইছোঁ অলপ। নমস্কাৰ, ধন্যবাদ।